ৰচিদলৈ ৰাষ্ট্ৰীয় ঘাইপথত কৰ সংগ্ৰহ লেচিৰ পৌৰ নিগমৰ নামত ফুটা কৰি এটাও সংগ্ৰহত বাধা থকাৰ পিছত অবাধে ধন সংগ্ৰহ লেচিৰ ডিব্ৰুগড়ৰ কনভয় ৰোডৰ জালান বাছ আস্থানৰ সন্মুখত কৰ সংগ্ৰহ একাংশৰ ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া পৌৰ নিগমৰ নামত দিবানৈশ বাছৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টকা সংগ্ৰহ একাংশৰ তিনিচুকীয়া দিশৰ পৰা আহি থকা গুৱাহাটী অভিমুখী ছুপাৰৰ কৰ্মচাৰী কথোপকথনত স্পষ্ট হৈ পৰিছে বহু চাঞ্চল্যকৰ তথ্য হয় আপুনি ঠিকেই শুনিছে এয়া বাছৰ কৰ্মচাৰীৰ কথোপকথন দিনে নিশাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাছৰ পৰা কৰ সংগ্ৰহ একাংশৰ ডিব্ৰুগড় চহৰৰ কনভয় ৰোডৰ মুৰলীধৰ জালান বাছ আস্থানৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কোনো ধৰণৰ টোলগেট নাই যদিও কৰ সংগ্ৰহ কৰিছে লেচিয়ে উজনি নামনি দিশৰ পৰা অহা দিবানৈশ বাছৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৰ সংগ্ৰহ কিছু লোকৰ উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কোনো বাহনৰ পৰা লেচিয়ে গ্ৰহণ কৰিব নোৱাৰে ধন কেৱল বাছ আস্থানত প্ৰৱেশ কৰিলেহে সংগ্ৰহ কৰিব পাৰে কৰ এতিয়া প্ৰশ্ন হয় পৌৰ নিগমৰ নামত কোনে সংগ্ৰহ কৰিছে ধন তদন্ত বিচাৰিছে সচেতন লোকে জেবিটি বাছ ষ্টেণ্ডৰ পৰা পইচা কালেকশ্যন কৰাৰ কথা দিয়া আছিল লেচিবিলাকৰ তেওঁলোকে যিখিনি মই ফুটেজটো চালোঁ তাত হাইৱেৰ পৰা লৈ আছে তেওঁলোকক আগতো মানা কৰা হৈছিলে হাইৱেৰ পৰা যাতে নুঠায় আৰু এনজিবিটিটো আমাৰ যোৱা বৰ্ড মিটিঙত ঠিক হৈছে এনজিবিটি বাছ ষ্টেণ্ডত যিখিনি অলপ প্ৰব্লেম আছে সেইখিনি ঠিক ঠাক কৰি দিয়া হ'ব তাৰপিছত চাগে বাছবোৰ তাত সোমাব যিয়ে নহওক এইটো ঠিক হোৱা নাই তেওঁলোকে আমি লেচিবিলাকক মাতি আমি মানা কৰি নিশ্চয় মানা কৰি ইয়াৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব এইটোতো মিউনিচিপালিটিৰ মানে ক'বলৈ হ'লে এইটো এডমিশ্যনো হৈ ল'ব লাগিব পুলিচৰো হৈ ল'ব লাগিব পুলিচৰ ওচৰতো কমপ্লেইন কৰিব লাগিব যদি যেনেকৈ কমপ্লেইন আছে পুলিচক কমপ্লেইন কৰিব আৰু আমাক অলপ লিখিত অভিযোগ দিলে আমি নিশ্চয় ব্যৱস্থা ল'ম ডিব্ৰুগড়ৰ পৰা অৰিন্দম গগৈ ৰিপৰ্ট প্ৰথম খবৰ